Hello everyone. সময় যদিও বেয়া আশা কৰোঁ আপোনালোক যেনে তেনে ভালেই আছে কিছুমান পাৰ্সোনেল ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ এনিৱেজ ৰাতিপুৱা শুই উঠি দেখিলোঁ বতৰ দেখোন আজিও ডাৱৰীয়া লগে লগে মনত লাঞ্চত কি খাম চিন্তা আহিয়ে গ'ল তো লগে লগে মই ভাইটি এজনক ওচৰৰ ভাইটি এজনক ফোন কৰি পেলাই ক'লোঁ হাঁহ মাংস পাম যদি মোক হাফ কিলো দি যাবিচোন কথামতে সি 10 মান বজাত আহি মোক মাংসখিনি দি গ'ল তাৰপিছত আৰু মই ৰখা নাই মাক সুধিলোঁ আলুৰ লগতে বনাই দিওঁ নেকি হাঁহ মাংসটো মায়ে ক'লে কোমোৰা আছে নহয় তাকে অলপ কাটি লওঁ So let me present before you a very simple dark meal recipe which is very commonly prepared in most of our Assamese kitchens. If you like the video, feel free to comment and share it with your dear ones. So let's start.